হৰি আপুনি বছৰত 4বাৰকৈ ট্ৰেন্সফাৰ ল'লে, এইবাৰনো ক'লৈ যাব? আমাৰ গাঁৱলৈ। কি আকৌ ৰংপুৰলৈ যাম? 25 বছৰ পিছত নিজৰ ঘৰখনলৈ যাম, নিজৰ গাঁওখনলৈ যাম। আপুনিয়ে যাব, আকাশ আৰু মই ইয়াতে থাকিম। পাপা ক'লৈ যোৱাৰ কথা কৈছে? আৰু ক'ৰবাত ফুৰিবলৈ যাবা নেকি? নিজৰ গাঁওখনলৈ যাম, একেবাৰে যাম। নিজৰ গাঁও ক'ত পাপা? ৰংপুৰলৈ। তোমাৰ মা বোলে নাযায়। মা কিয় নোযোৱা ৰংপুৰলৈ? ৰংপুৰলৈ গ'লে তোমাৰ পাপা পাহৰি যায়, নিজৰ যে এখন ঘৰ আছে। হয়নে পাপা? এটা সময়ত মই ৰংপুৰত ভুলি আছিলোঁ। এতিয়া মই লগৰ বোলে লগাল পালে ঘূৰিব যোৱাৰ কথা, তোমাৰ মাক পলোৱানৰ কথা, এইবিলাক কথাকে অকণমান দেৰি হয়। কি পাপা তুমি মাক পলোৱাই নিছিলা? ল'ৰাটোৰ লগত এইবোৰ কথা মই লাজো নাপাওঁ। হ'ব দিয়া, তুমি বস্তুবোৰ পেকিং কৰা, কালি গৈ আকৌ ডিউটিত জইন কৰিব লাগিব। ঠিক আছে পাপা, মই বস্তুবোৰ পেক কৰি লওঁ। সৰস্বতী মোনাখন লৈ আহ, বজাৰলৈ যাওঁ। পাপা ময়ো যাম বজাৰলৈ, দুপাতমান সামগ্ৰী লগা আছে। কি লাগে কোৱা, মই আনিম দিয়া। তুমি নোৱাৰিবা পাপা, এখন নতুন এলইডি এটা টেপ লাগিছিল মোক। ব'লা দেন। সৰস্বতী মোনাখন লৈ আহ। ইমান চিঞৰি থাকে দুজনে। মই ক'ত চিঞৰিলো মা? পাপাহে চিঞৰিছে। হ'ব হ'ব, জানো কোনে চিঞৰিছে। ব'লা আপা, মাৰ লগত কাজিয়া কৰি কোনো লাভ নাই। ব'লা পাপা। বৰষুণ মই ভাল পাওঁ, তুমিও আহা, একেলগে তিতিম দুয়ো। মই নাযাওঁ দেই, মোৰ এনেই গা বেয়া। হ'ব দিয়া, নেলাগে। চোৱা মেগী যে আগুৰি লাগিছে, সেইবাবে মোৰ আকাশ ভাল লাগে। ঐ বৰ্ণালী, আহা, বৰষুণ কমিলে। গৈছে ৰবা। আপা কি ভাবি আছা? বৰষুণ ভাল পোৱা ছোৱালীজনী পাপা? কোনে পাপা? ব'লা। অৰে আকাশক মাতা ভাত খাবলৈ। আপা আপা, আহা ভাত খাবলৈ, মা ৰখি আছে নহয়। গৈছো পাপা। পাপা ছোৱালীজনী কি আচৰিত ন? কি আচৰিত? আহিলে ছোৱালী পিছ লাগিলে। নহয় মা, ছোৱালীজনী সঁচাকৈ আচৰিত। এ হৰি, আগতে এজনে মূৰটো গৰম কৰিছিল, এতিয়া দুজনে কৰিব। মায়ে একো নুবুজে, নাহক যা ভাত। মোৰ পেট ভৰিলে, মোৰো পেট ভৰিলে। কি হয়? বাবা ভাত খোৱাৰ সময়ত কোন ছোৱালীৰ কথা কৈছিল? মই কেনেকৈ জানিম ল'ৰাই কাৰ প্ৰেমত পৰিছে? কি বাবাই প্ৰেমত পৰিছে? এ হৰি, তুমি চাবা আৰু ল'ৰাটো। তুমি যে কি কথাবোৰ কোৱা এতিয়া। এইখন যে উঠাই দিছে, নামাই দিয়াচোন। আকৌ মৰম কৰিবলৈ মন গৈছে। হয় নেকি? এই যি 25 বছৰৰ মৰম পালো, হ'ব আৰু নালাগে। কিয় তেনেকে কৈছে কলিজাজনী? হ'ব এতিয়া তুমি কোৱা।
তেলটো ক'ত থলা? বাথৰুমতে আছে, যোৱা। পাপা উঠিলে নে? নাই উঠা, পাপা শুই আছে। যোৱা, তোমাৰ এডমিশ্যনৰ কাৰণে যাব লাগিব নহয়, ৰেডি হোৱা। ঠিক আছে। হৰি আপুনি শুই থাকিব না, বাবুৰ এডমিশ্যনৰ কাৰণে যাব। যাব লাগিব, মোৰ কলেজখনলৈ যাব লাগিব। হৰি আপুনি পাগল হ'ল নে সপোন দেখিছিল? মই সপোনো দেখা নাই, মই পাগলো হোৱা নাই। মই তোমাক ক'ব বিচাৰিছো যে মই পঢ়া কলেজখনত বাবুক এডমিশ্যন দিম। হ'ব, সোনকালে উঠা, মোৰ বহুত কাম আছে। পাপা উঠিলে নে? উঠিলে, বাথৰুমত সোমাইছে। আপুনি গা দিয়ক, খোৱা যোৱা কৰক। আকাশ তোমাৰ হ'লনে? সোনকাল কৰা, আকৌ মোৰ অফিচলৈ যাব লাগিব নহয়। ৰেডি পাপা, গৈ আছো। আপুনি অফিচত যাব, আকাশ কালত আহিব। এতিয়া ডাঙৰ হ'ল, অকলে আহিবই। হ'লেও আৰু আছে নেকি ঠাই? কোনো আছে নেকি ঠাই নহয়, এখন তাৰ নিজৰে গাঁও। ভয় কৰিব লাগে একো নাই। মোৰ পাপা, এইখন মোৰ নিজৰ গাঁও। মই সৰু হৈ থকা নাই মা, অকলে আহিব পাৰিম দিয়া। ব'লা আকাশ। চৰি দাদা, মই আনফালে চাই আছিলো, বেয়া নাপাব। চাই থাক, কিন্তু বৰষাৰ ফালে নাচাবি। ৰচোন, তোক আজি আমাৰ কলেজত ফাৰ্ষ্ট টাইম দেখিলো। হয় দাদা, মই নিউ এডমিশ্যনৰ কাৰণে আহিছো। আবে 3 মাহ পিছত নিউ এডমিশ্যন। আকাশ, তুমি ৰৈ গেলা যে? গৈছো পাপা। আহা, দাদা আহিছো, পিছত লগ পাম। ঐ, এনেকৈ দৌৰি কলৈ যোৱা? দাদা, ছোৱালীজনী মোৰ চিনাকি যেন লাগিছে, সেইবাবে দৌৰি আহিছো। কি এদিন নহওঁতে ছোৱালী চিনাকি ওলাল? আবে তাই মোৰ জীয়েক হয়, তাইৰ ফালে চকু নিদিবি, নহ'লে কথা বেয়া হ'ব। চৰি দাদা, মোৰ ক্লাছৰ সময় হ'ল। মৰম মৰম তোমাৰ নামতে প্ৰণয়ে সাগৰ তোমাৰ দুচকুতে অনুভৱী তৃষা জাগে অজানিতে মনে মনে উজাগৰি প্ৰতি নিশাই তুমি হৈ মাথো চিয়নে চৰি। ইটছ অ'কে, তুমি তো জানি বুজি কৰা নাই। থেংকছ, আই এম আকাশ। তুমি নতুনকৈ আহিছা নেকি? হয়, নতুন, যোৱাকালি এডমিশ্যন হৈছে। 3 মাহ যোৱাৰ পিছত নতুনকৈ এডমিশ্যন যে?
হঠাৎ পাপাৰ ট্ৰেন্সফাৰ হ'ল সেইবাবে। ঐ বৰষা, এনেকৈ কথা পাতি থাকিবানে মেজৰ ক্লাছলৈ যাবা? তোমালোকৰ মেজৰ কি বিষয়ৰ? পলিটিকেল চায়েন্স। তোমাৰ? ব'লা, তুমিতো চিনিয়ে নোপোৱা। ব'লা নহ'লে তোমালোকৰ লগত একেলগে যাওঁ। ব'লা নহ'লে। ঐ তাত যোৱা যোৱা কি? সি তাত কিয় যাব? তুমি যোৱা, বহা আকা। কিয় তুমি নাজানা নেকি তোমাৰ বাবে যে মই এটা ক্লাছত 3 বাৰ পঢ়িলোঁ? লাজ পোৱা নাই তেনেকৈ ক'বলৈ? এটা ক্লাছত 3 বাৰকৈ পঢ়া বুলি? একো নাই দেই, আকৌ এবাৰ পঢ়িবি। চাই ল'ম তোক এদিনতে আপোন হৈ গৈ ন। ঐ আকা, আকা, ঐ আকা, ইমানকৈ চিঞৰি আছো যে তুমি কিয় ৰোৱা নাই? মই কাজিয়া কৰিবলৈ বেয়া পাওঁ। কাজিয়া? কিহৰ কাজিয়া? তোমাক মাতিলে, তোমাৰ লগত কথা পাতিলে অসীমে আকৌ বেয়াকে ক'ব। কি? মোক মাতিলে তোমাক বেয়াকৈ ক'বলৈ অসীম কোন? তোমালোকে ক্লাছলৈ নোযোৱা বৰষা? চৰি মেম। বৰষা, মই যাওঁ। তুমি নোযোৱা বৰষা ক্লাছলৈ? বৰষা, অ বৰষা, তুমি যে আজি ক্লাছ নকৰাকৈ আহিলা যে? পেহী, তোমাক এটা কথা কম বুলি ক'বই পৰা নাই। কোৱা, মোক কি লাজ কৰি আছা নেকি? তেনে কথা নহয় পেহী, অসীমে মোক কলেজত বহুত বেয়াকৈ কৈছে। আৰু নতুনকৈ অহা ল'ৰাজনকো মোৰ লগত কথা পাতিবৰ বাবে তাকো বেয়াকৈ কৈছে। কোন নতুন ল'ৰা? কাক নতুন? হয় পেহী। হ'ব ব'লা, এতিয়া ভাত খাওঁ গৈ, কাইলৈ কলেজত আলোচনা কৰিম। মই নেখাওঁ, তুমিও খোৱাগৈ, ঘৰৰ দুজনীয়া মানুহ, তুমি নাখালে মই কেনেকৈ খাওঁ? ৰ'বা পেহী, ব'লা। নাই নাই নাই, বেয়া কিয় পাম? তই ভালো আছনে? হয় দে, আছো। সময় পালে আমাৰ ঘৰলৈ আহিবি এবাৰ। এবাৰ একেবাৰে আহিলো নহয় নিজৰ ঘৰলৈ। তোৰ ভতিজাজনী কিমান ডাঙৰ হ'ল? তাই এতিয়া বহুত ডাঙৰ হ'ল। তাই এতিয়া ডিগ্ৰী পঢ়ি আছে ৰংপুৰ কলেজত। তাই এতিয়া বহুত ডাঙৰ হ'ল। হ'ব দিয়া সাগৰিকা, ৰাখিছো এতিয়া। কোন সাগৰিকা? মোৰ লগত কথা পাতিছে? গাঁৱলৈ আহি প্ৰকৃতি জ্বলিছে। প্ৰকৃতি জ্বলিছে মানে কি ঘৰত ক'লা তুমি কথা এষাৰ? তাই আৰু মই একেলগে কলেজত পঢ়া। তাই পঢ়াত বহুত চোকা। তাই এতিয়া ৰংপুৰ কলেজত কাম কৰি আছে। তাই এতিয়া এদিন আমাক গোটাবিলাকে তেওঁৰ ঘৰলৈ মাতিছে। এতিয়া আকৌ তাক লগ পোৱা মন গৈছে। কালি ওলাবা গোটাই এতিয়া আমাৰ। তাই আমাৰ ওচৰতে থাকা। তুমি মানে ঘৰো চিনি পোৱা? ব'লা এতিয়া ভাত খাওঁ। ভাত খালে নে? খালে, দুয়ো একেলগে খাল এতিয়া, ব'লা। বৰষা, তোমাৰ মনত আছে নে আংকুলক? পুৰণা আংকুল মানে সৰুতে যে মোক লুচি বুলি জতাইছিল। কাইলৈ চাগে সিহঁতৰ পৰিয়ালটো আমাৰ ঘৰলৈ আহিব। এতিয়া খোৱা মাজনী। হ'ব পেহী, গুড নাইট। গুড নাইট বেটা।
এক্সকিউজ মি, ঘৰত কোনোবা আছেনে? বৰষা, তুমি লুচি নহয়নে? আংকুল মই এতিয়া ডাঙৰ হৈছোঁ মোক লুচি বুলি নামাতিব লুচি? সেইটো আকৌ কি নাম? হ'ব তুমি এতিয়া নক'ব নালাগে মোক ভিতৰলৈ যোৱা। আপোনালোক বহকচোন মই টিভিত মাতি গৈ পেহী আংকুল দাদা আহিছে কি মাজনী তুমি এহানি চোৱাচোন মই মাত লগাও কৰুণা আহিলা মেম আপুনি? বহা বহা, মই এতিয়া তোমাৰ মেম নহয়। আংকুল পানী লোৱা, আণ্টি পানী লোৱা। বৰষা, তাহাক তোমাৰ ৰুমলৈ লৈ যোৱা, ল'ৰাটো লাজ কৰি আছে। আহা আকা। নাই, হ'ব দিয়া। যোৱা, লাজ কৰিব নালাগে। আহা আকা চাহ লওক কৰুণা, আপুনিও লওক মিছ। আপোনালোক বহক, মই জলপানৰ যোগাৰ কৰোঁ। বলক, ময়ো আপোনাক অলপ সহায় কৰি দিওঁ। নেলাগে, আপোনালোকে বহক। একো নহয় দিয়া। পঢ়া আকা ঠিক আছে। মই তোমালৈ পানী আনিব আকা পানী লোৱা বৰষা, সাগৰিকা মেম তোমাৰ মা হয় নেকি? মা নহয় পেহীহে কিয় ভয় লাগিছে নেকি হয়, কিয় লাগিব লুচি? তুমিও মোক জোকাইছা বেয়া পাইছো মই নামাতিবা মোক চৰি, পিছে তোমাক লুচি বুলি কিয় মাতে? লগ যা চৰি। হ'ব দিয়া সৰুতে মোৰ মুখখন লুচি নিচিনা আছিল বাবে আংকুলতে মোক ফুলা লুচি বুলি মাতিছিল হয় নেকি লুচি? তুমি বহুত বেয়া ল'ৰা আকা, মই তোমাক বেয়া পাইছো। বৰষা চাহ লোৱা আণ্টি আপুনি চাহ লৈ আহিলে যে আপুনি নহয় দিয়া মেম নাই নেকি? অ পেহী নাই, বজাৰলৈ গৈছে। মেমক লগ পাব লগা আছিল। অ পেহী আহিব টাইম হ'লে, আহা ভিতৰলৈ আহা। ঠিক আছে, নালাগে দিয়া, মই পিছত আহিম। আহা ভিতৰলৈ আহা। বহা আকা, মই তোমাৰ বাবে পানী লৈ আহো। পানী লোৱা আকা। ইয়া কি বৰষা? মই তোমাক বহুত ভাল পাই পেলাইছো আকা। এইটো কেতিয়াও সম্ভৱ নহয় বৰষা। তোমাৰ পেহী আৰু মোৰ দেউতাৰ মাজত ভাল সম্পৰ্ক এটা আছে। আমাৰ এই সম্পৰ্কৰ বাবে সিহঁতৰ সম্পৰ্ক ধ্বংস হ'ব দিব নোৱাৰো। আমাৰ প্ৰেমৰ সম্পৰ্কই সিহঁতৰ সম্পৰ্কই বেছি গভীৰ কৰি তুলিব। এইটো কেতিয়াও সম্ভৱ নহয় বৰষা। তেনেকৈ নকবা আকা, মই তোমাক মন প্ৰাণেদি ভাল পাওঁ। তোমাক নাপালে মই মৰি থাকিম। চাৱৰি দে। বৰষা! আকাশ ৰবা। পেহী তুমি
চাওঁ তোমাৰ মোবাইলটো দিয়া। হেল্ল' তই ক'ত আছা? তই মোৰ ঘৰলৈ আছোন। তই মোৰ ঘৰলৈ আহিলে সকলো গম পাবি। ঠিক আছে গৈ আছো দিয়া। ঘৰলৈ যোৱা সাগৰিকা ফোন কৰিছিলে, কিবা জৰুৰী কথা আছে, সেইকাৰণে মাতিছিল। হয় নেকি? তে যোৱা হ'ল কান্তাই আহিব। তুমি যাবা নেকি? মই নালাগে যোৱা। আকাশ আহি পোৱা নাই নহয়, হয় নেকি? অকলে থাকিব। ঠিক আছে আহো দিয়া। আকাশ বহা, মই তোমাৰ দেউতাক মাতিছো। পেহী তাৰ একো ভুল নাই। তই চুপ থাক, একো নকবা। আকাশ তই ইয়াত? আহিলি বহ, তোৰ মনৰ আশা পূৰণ হ'বলৈ গৈ আছে। মনৰ আশা পূৰণ মানে কি মনৰ আশা? তইচোন কৈছিলি বৰাক তোৰ ছোৱালী কৰিবলৈ মন, এতিয়া ছোৱালী নহয় বোৱাৰী কৰিবলৈ সাজু হ। কি লুচি মোৰ ঘৰৰ বোৱাৰী? আংকুল আকাশৰ একো ভুল নাই, মইহে তাক ভাল পাওঁ। আকাশ হয়নো কথাবোৰ? পাপা বৰষাক ময়ো ভাল পাওঁ, কিন্তু আপোনালোকৰ দুজনে বন্ধুত্ব ভাঙি বুলিহে মই কোৱা নাছিল বৰষাক ভাল পাওঁ বুলি। কি আকাশ? বৰষা তুমি প্ৰথম বৰষাক কেতিয়াৰ পৰা মই তোমাৰ প্ৰেমত পৰিছো? এতিয়া শুনিলি নহয়, এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ল। হয় দেই, সিহঁতে কেতিয়া ডাঙৰ হ'ল গমেই নাপালো। সিহঁতৰ পঢ়া শেষ হ'লে একেলগে বিয়াখন পাতি দিম দিয়া। লাভ ইউ আকাশ। লাভ ইউ টু বৰষা। বৰষা সদায় আকাশৰ বুকুত মেঘ হৈ থাকিব। আৰু সেই মেঘবোৰ আকাশৰ বুকুৰ পৰাই বৰষুণ হৈ নামিব। আমাৰ এই সম্পৰ্কৰ বাবে পঢ়াত কেতিয়াও হানি হ'ব নিদিওঁ। কথা দিলো আপোনালোকক। আকাশ তোমাৰ আজিৰ পৰা আৰু এটা দায়িত্ব বাঢ়িল। কি দায়িত্ব মেম? মেম নহয় পেহী, মা দেউতাৰ লগতে বৰষাৰ সপোনবোৰ পূৰণ কৰা দায়িত্ব তোমাৰ। হ'ব মেম। ন' মেম, অনলি পেহী। দাদা কিবা অকণ খাব দিয়ক না দাদা, বহুত দিন হ'ল একো খাব পৰা নাই দাদা। চাওক এই যে দাদা ইমান দিয়ক লেতেৰা না মানুহ। দাদা। বৰষুণ বৰষুণ মই ভাল পাওঁ। আকাশৰ বুকুৰ মেঘবোৰ যেন বৰষুণ হৈ নামিছে। চাওক মই তোমাৰ বাবে সদায় বৰষা হৈ যাম। কি কৈছা এইবোৰ? আকাশ বৰষা মোৰ আকাশ, মোৰ মনৰ আকাশ। মই বৰষা, বৰষুণ ভাল পোৱা ছোৱালী মই বৰষা। তুমি বৰষা? তোমাৰ এই অৱস্থা? তোমাৰ আকাশ তোমাৰ লগতে থাকিব বৰষা, মইয়ে তোমাৰ আকাশ। সঁচাই তুমি মোৰ আকাশ? বৰষা মইয়ে তোমাৰ আকাশ। ব'লা এতিয়া ঘৰলৈ যাওঁ।